एकदम अंदर से शिवलिंग से तो ये पानी तो है ये पानी तो शिवलिंगों पर डायरेक्ट आए तो ये अमृत कुंड बोली कय गुड मर्निंग गाइस आज आप लोग সকলোকে 4 নম্বৰ এপিসোড কেদাৰনাথৰ 4 নম্বৰ এপিসোড আৰু লাষ্ট এপিসোডলৈ আপোনালোকক স্বাগতম জনালোঁ কেদাৰনাথত আৰু এতিয়া উঠি এতিয়া আমি বাবা দৰ্শন কৰিব যাম আমি শুনিছোঁ বেছি ভিৰ নাই তো আৰামছে দৰ্শন কৰিব পাৰিম এখন পাহাৰখন চাওক অ' মাই গড আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই দেখিব একদম বঢ়িয়া বঢ়িয়া মই লৈ আহিম ভিডিঅ'ত বঢ়িয়া মই ডিটেইলছ লৈ আহিম তো জয় শ্ৰী কেদাৰ হৰ হৰ মহাদেৱ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব অসমৰ বহুতো লগৰক লগ পালোঁ আমি অসমৰ পৰা আহিছে তো নামবিলাক কৈ দিব আপোনাৰ মোৰ নাম অমলানপতি হাজৰিকা নগাঁও আচ্ছা আপোনাৰ কলিতা তেজপুৰ আপোনাৰ কলিতা তেজপুৰ আৰু আপোনাৰ ইন্দ্ৰমল বৰুৱা নগাঁও আচ্ছা সকলোৱে মিলি এবাৰ কৈ দিয়ক হৰ হৰ মহাদেৱ দৰ্শন কৰি ল'লোঁ এতিয়া দৰ্শন কৰি এতিয়া অলপ মন্দিৰটো চাই আছোঁ মন্দিৰত এতিয়া যাম এইটো ভীমশিলা যোনটো কয় ভীমশিলাত যাম আমি দৰ্শন কৰি কিনে ভাটিজি এইটো চাওক এইটোৱে মন্দিৰ জয় শ্ৰী কেদাৰ হৰ হৰ মহাদেৱ এইটো মন্দিৰ আৰু মই ভালকৈ ভিডিঅ'টো বনোৱা নাই কাৰণ মই দৰ্শন কৰিব যাওঁতে মই ভিডিঅ' বনোৱা নাছিলোঁ চব বেয়া নহ'ব এই চাওক একবাৰ পিছফালে আহি পালোঁ এই চাওক এইটো মন্দিৰৰ পিছফাল হয় চাওক এইটো হয় এইটো মন্দিৰৰ পৰাপৰি পিছফাল এইটো হৈছে আৰু এইটোৱে হ'ল अमृत कुंड बोली कय बाबा ये कुंड का जो पानी कहाँ से आता है मालूम है अंदर शिवलिंग से आता है भगत एकदम अंदर से शिवलिंग से आता है शिवलिंग से बाबा केदार का रुद्राभिषेक तो ये तो पानी तो है ये पानी तो शिवलिंगों पर डायरेक्ट आए तो ये अमृत कुंड बोली कय চাওক এবাৰ এই চাওক চন্দ্ৰটো দেখা পাই আছে চাওক পৰা পানী লৈ ল'লোঁ লৈ কিনে এতিয়া আমি ভীমশিলাটো চাব যাম ওপৰত ভীমশিলা ওপৰত গৈ আছোঁ ভীমশিলা চাব গৈ আছোঁ वो बात 14 में जब पीएम नहीं थे भैया ऊपर भैरव कितनी दूर है भैरव यहीं से 10 की ऑक्सीजन की प्रॉब्लम और वो क्या है देखिए बाबा जी बाबा जी চাওক এইটোৱে হয় ভীমশিলা ভীমশিলা যেতিয়া 2013 চনত সেইটো দুৰ্যোগটো আহিছিল আপদাটো আহিছিল তেতিয়া বাবাৰ কৃপাত এটা বহুত ডাঙৰ শিল আহি কিনে ইয়াৰে পিছফালে এনেকৈ ৰৈ গৈছিল আৰু মন্দিৰত মন্দিৰৰ একো ক্ষতি হ'ব দিয়া নাছিল তো ইয়াৰে বহুত মহত্ব আছে বহুত ইয়াৰে মহিমা বহুত বেছি আছে ইয়াৰে আৰু ভাবি চাওক একবাৰ তাৰে পৰা এটা শিল এনেকৈ অহা হ'লে ধেমালি নহয় কিন্তু ভাবি চাওক জয় শ্ৰী কেদাৰ চাওক আৰু এইটোৱে হয় ভীমশিলা এইটোৱে হয় ভীমশিলা চাওক এইটোৱে হয় ভীমশিলা আছিল মানে এই ইয়াৰে এনেকৈ ওপৰত তাৰ গৈ কিনে তাতে এটা গ্লেচিয়াৰ আছে যোনটো গ্লেচিয়াৰৰ পৰা মানে দুৰ্যোগটো আহিছিল আপদাটো আহিছিল ন সেই গ্লেচিয়াৰলৈকে যোৱা প্লেন আছিল মোৰ কিন্তু এতিয়া সেই যোৱা প্লেন নহ'বৰ কাৰণ মোৰ বহুত বেলেগ জেগাত যাব আছে আৰু ইফালে গ'লে বহুত দেৰি হৈ যাব চ' এতিয়া সময় নহ'ব
পিছত আৰু আহিলে নিশ্চয় যাম। এতিয়া ইয়াতে অলপ পাথৰ বনাব লগা এটা নিয়ম আছে, পাথৰটো বনাব লাগে। ইয়াতে এনেকৈ শিৱলিংগ বনাই, এইটো নিয়ম এটা আছে। তো আমিও এই শিৱলিংগটো বনালোঁ, এইটো শিৱলিংগটো বনালোঁ আমিও। আৰু মহাদেৱ বাবাই কৃপা কৰক, সকলোৰে বাবাই মংগল কৰক সকলোৰে মংগল কৰক। তাৰে কামৰে শিৱলিংগটো বনাইছোঁ। আৰু চাওক আমাৰ ঘৰৰ ওচৰৰে এজনী আণ্টি ছোৱালী এজনীয়ে বনাই দিছে, মানে এই গামোচা এখনতে ধুনীয়াকৈ অসমৰ মেপখন দি কিনে জয়শ্ৰী কেদাৰ আৰু জয় অসম বুলি এনেকুৱা বনাই দিয়া আছে। তো সেইখন দিয়াৰ বাবে মই সঁচাই তাইক বহুত ধন্যবাদ জনাইছোঁ। বহুত সঁচাই বহুত সেইখন থকাৰ কাৰণে বহুতেই ভাল লাগিছে। এইখন মানে এনেকুৱা চিন দিয়ে ন, চবেই মানে চিন এটা দি যায়। তো আমাৰ অসমৰ পৰা আহিছোঁ, তো অসমৰ পৰা এটা চিন দিয়াটো এটা জৰুৰী বুলি ভাবোঁ মই এটা। তো অসমৰ চিন এটা ৰাখি থৈ যাম ইয়াত, সেইখন এটা ৰাখি থৈ যাম, যদি পাৰোঁ ক'ৰবাত লগাই থৈ যাম। তো অলপ এখন লগাই লৈ কিনে আমি শংকৰাচাৰ্য দৰ্শন কৰিম। চ' লগাই দিলোঁ এইটো ফাইনেলি, চাওক লগাই দিলোঁ জয় অসম। চাওক আপোনালোকে এবাৰ কমেণ্টত জনাই দিব হা, জয় অসম বুলি কমেণ্ট কৰি দিব। চাওক গৈ আছোঁ আমি আদিগুৰি শংকৰাচাৰ্য য'ত সমাধি আছে তাতে। তো তেখেতে আহিয়ে আজিৰ পৰা হাজাৰ হাজাৰ বছৰ আগতে এই কেদাৰনাথ মন্দিৰটো স্থাপন কৰিছিল। ইয়াৰে কুকুৰবিলাক চাওক, আমি যাতে এইবিলাক কুকুৰক কিনি বহোঁ, ইয়াতে এনেকুৱা ৰাস্তা ৰাস্তাই ঘূৰি ফুৰে। এইটোৱে হ'ল আদিগুৰি শংকৰাচাৰ্যৰ সমাধি। এইটো হ'ল সমাধি হয়, ইয়াত পূজা হৈ থাকে। তো তেখেতৰ সন্মানতে ইয়াত সমাধি পাতি কিনে ইয়াত এইটো মূৰ্তি স্থাপন কৰিছে। যিহেতু তেখেতেই এই সমগ্ৰ মন্দিৰৰ স্থাপন কৰোঁতা। চ' চাওক একবাৰ, বহুত ডাঙৰ মূৰ্তি হয় একচুৱেলি। ভিতৰত গম পাইছে নাই নাজানো, কিন্তু বহুত ডাঙৰ মূৰ্তি হয়। এইবাৰ ইপিনে যোৱা নহ'ব, নেক্সট আহিলেও যাম। ওলাই দিলোঁ এতিয়া কেদাৰনাথৰ পৰা। লাষ্ট একবাৰ ঘূৰি চাওঁ কেদাৰনাথক। আহিম আৰু পিছত যেতিয়াকৈ মন্নতৰ এটা সেই বান্ধি থ'ব লাগে, এনেকুৱা মানে বান্ধি থৈ যায়। তো নেক্সট টাইম চাগে নিশ্চয় মাতিব বাবাই, মোৰ বিশ্বাস আছে। তো বাই বাই কেদাৰনাথ, আৰু আকৌ আহিম দৰ্শন কৰিম। জয় অসম। গৈ আছোঁ এতিয়া এনেকৈ, কিবা এটা খাই লৈ কিনে আৰু যাত্ৰা আৰম্ভ কৰিম। আমি এইখিনি ৰেতছ কুণ্ডত আছোঁ। এই ৰেতছ কুণ্ডত এটা বস্তু আপোনালোকে চাব, এই চাওক হা, ৰেতছ কুণ্ডত ইয়াতে কয় বোলে ওম নমঃ শিৱায় ক'লে বোলে বুৰবুৰি আহে। চাওক ওম নমঃ শিৱায়। দেখো এতিয়া আমি নামি আছোঁ তলত ডাইৰেক্ট গৌৰীকুণ্ডলৈকে, আৰু গৌৰীকুণ্ডৰ পৰা চন্দ্ৰলৈকে যোৱাৰ চেষ্টা কৰিম। আৰু এতিয়া মাজতে আকৌ ভিডিঅ' নবনাম, ডাইৰেক্ট যাই থাকিম, কাৰণ অলপ কষ্ট হয় ভিডিঅ' বনাবলৈ গৈ থাকোঁতে। চ' ডাইৰেক্ট ৰুমত লগ পাম। চ' ফাইনেলি এতিয়া আমি আহি পালোঁ ৰুম। চনপ্ৰয়াগত আছোঁ বৰ্তমান। বহুত কষ্ট কৰি আহি পালোঁ, বহুত দূৰ খোজকাঢ়ি গাত অলপো এনাৰ্জি নাই। বাকী পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। তো তেতিয়ালৈকে বাই বাই, টাটা, জয় অসম।